আমি আৰু তাই মনটো বেয়া হৈছে, কান্দি দিছে, তাই ভিতৰতে মন্দিৰতে কান্দি দিছে। তো আমি জাষ্ট এনেকৈ বহা নাছিলোঁ। আমি ৰিয়েলি আমি কিয় তেনেকৈ বহিম মন্দিৰত? আমাৰ এই দিমাগটো আছে নহয়, আমি পঢ়া লিখা আমি মূৰ্খ নহয়তো। আমি মন্দিৰ পাৰ্ক বহুত, গুৱাহাটীত পাৰ্ক বহুত আছে, আমি পাৰ্কত গৈ বহিব পাৰোঁ। যদি আমি এই ৰোমাঞ্চ কৰিব তাত বহিছোঁ, আমি সাই বাবা মন্দিৰত আমি ৰোমাঞ্চ কৰিব অহা নাই নহয়। আৰু আপোনালোকে যোনে আমাক যদি ভিডিঅ'টো চাইছে, যোনে আমাক এনেকৈ কৈছে, তেওঁৰ মাথাত এইটো ঠিক কৰি ল'ব। আপুনি যদি দিমাগ আছে তো এইটো ঠিক কৰি ল'ব আগত। এইটো ঠিক কৰাৰ পিছত আপুনি ভক্ত হ'ব। কাৰণ তাইৰ মন আজি বেয়া হৈ আছে। এটা ক্লিপ আপোনালোকে দেখা পাইছে কি হৈছে আমাৰ লগত। তো আমি ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ। ৰাতিপুৱা ব্লাড দিলোঁ, ব্লাড দিয়াৰ পিছত আমি সাই বাবা মন্দিৰত গ'লোঁ। আৰু সাই বাবা মন্দিৰত এটা ইনচিডেণ্ট হৈ গ'ল। এই ইনচিডেণ্টটো আপোনালোকক দেখাম। তো বলক ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গুড মৰ্ণিং, ৱেলকাম টু আনাডাৰ ব্লগ। আৰু আজি আমি আহিছোঁ ব্লাড দিবৰ কাৰণে। ছ'চিয়েল ৱৰ্ক অলপ চলপ কৰিব লাগে, আপোনালোকেও কৰিব আৰু লাইফ ছেভ কৰিব, ব্লাড ডনেট কৰিব। আৰু যদি ব্লাড ডনেট কৰিব আপোনাৰ চ'ৰ্চ নাপায়, তেতিয়া মই মোৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ দি দিম। মোক মাজে মাজে ব্লাড লাগি থাকে, মই ফাৰ্মাচীত কাম কৰোঁ, আপোনালোকে জানে। আৰু এই মেডিকেল লাইনত আছোঁ আৰু মোৰ চিনাকি পেচেণ্টবিলাক আহি থাকে। তো ব্লাড দিবৰ কাৰণে মাতিছে, ব্লাড মানে ল'ব আমাৰ পৰা। তো বলক 1 ইউনিট ব্লাড দিম এতিয়া আমি বহি আছোঁ। তো ইয়াতে ব্লাড লোৱাৰ আগতে আপোনাৰ প্ৰেছাৰ, হিমোগ্ল'বিন আৰু ৱেট এইকেইটা চাব। চোৱাৰ পিছত আপোনাৰ এটা ফৰ্ম দিব। এই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ নাম, বয়স, ফোন নম্বৰ তেনেকৈ চব দিব লাগিব। আৰু এই ব্লাড যে ল'ব, তেওঁলোকে এইটো টেষ্ট কৰিব। আকৌ আপোনাৰ যদি কিবা প্ৰব্লেম হ'লে আপোনাক ফোন কৰি জনাব। আৰু আপোনাৰ কিবা বেমাৰ আছে নে নাই ইয়াতে টিক মাৰ্ক কৰিব লাগে। যদি নাই ভাল, আৰু থাকিলেতো আপোনাৰ ব্লাড দিব নোৱাৰিব। ৰাজেশ ভাইয়ে ফৰ্ম ফিল আপ কৰি আছে, ব্লাড দিব। তো গাইজ এতিয়া আমি ব্লাড দিব ৰেডি হৈছোঁ। ইয়াতে মই ক'ম, ইয়াতে ৰাজেশ ক'ব। আৰু ব্লাড কেমেৰাটো ৰাখি দিছোঁ। ৰাজেশ কৈ আছে, মই এইটো বিচনাত শুওঁ। আৰু বাইদেউ অলপ কিবা লিখা লিখি কৰি আছে। আমাৰ চিগনেচাৰ ল'ব, ইয়াৰ পিছত আমাক সানি দিব। এই মস্ত ডাঙৰ বেজী এটা সানিব। আমি ব্লাড দিলোঁ। এতিয়া আমাক খাব দিছে, কিবা খাব দিছে, জুচ দিছে, লগত চাগে মিঠাই চিঠাই কিবা দিছে। খাই চাওঁচোন, তাৰপিছত ক'ম। চিট পৰা ভালেই হৈছে। GMCটো আন্ধা মুন্ধা বেজীটো উলিয়াই দি ইয়াতে বাইদেউ সুধি লৈছে, তাৰপিছত দিছে। ভাল লাগিছে মানে, এইকাৰণে প্ৰাইভেটবিলাক ভাল লাগে ব্লাড দি। সিহঁতৰ
বাকী চৰকাৰীবিলাকতো দিব নোৱাৰি, ইয়াতে গৰু ছাগল নিচিনা ব্যৱহাৰ কৰে। তো বলক মিঠাইটো খাই লওঁ। তো এতিয়া আমি আনবক্সিং কৰি আছোঁ এইটো পেকেট। কি আছে, কিৰণ চিৰিৰ পৰা আহিছে। চাওঁ ইয়াৰ ভিতৰত কি আছে। এইখন আমাৰ অস্ত্ৰ। আনবক্সিং হৈ গ'ল আমাৰ মিঠাইৰ বাকচ। এখন হ'ল নেপকিন, মুখ মুচিব পোৱাৰ পিছত ছাইডত ৰাখি দিওঁ। বাকী আপোনাক দেখাই দিওঁ। এটা আছে নিমকি আৰু এটা আছে কি বুলি কয় মিঠাই নাজানো, ৰসগোল্লা। এইটো চাই লওক। আৰু এটা জুচ দিছে, এইটো জুচ কি বুলি হয়, মাজা। ORS এটা দিলে বেছি ভাল পালোঁ। এনাৰ্জি বাহিৰত গৈ খাম বাৰু। আচ্ছা নিমকিটো খাই ভাল পাইছোঁ। কিৰণ চিৰি টেষ্ট আছে, ৰিয়েলি টেষ্ট হয়। কিৰণ চিৰি মিঠাই আপোনালোকে জানে গুৱাহাটীৰ ভিতৰত ভাল। আৰু এটা এনেকৈ বক্স এটা পালে মজা লাগিব। ইমান জলদি শেষ হৈ যায় এইবিলাক, বহুত খং। মই ORS খালে এনেকৈ হয়, ফটাফট শেষ হৈ যায়। বেয়া খং উঠে, তামাম খং উঠে মোৰ। তো গাইজ, ৰাজেশক চিনি পায়। নিয়মীয়া আড্ডাত প্ৰথম ভিডিঅ'ত আহিছিলে, মাছ মাৰি আছিলোঁ যে। ৰাজেশ নিয়মীয়া আড্ডাৰ মেম্বাৰ হয়, কিন্তু নিয়মীয়া আড্ডা এনেকৈ হ'ল কোনো ভিডিঅ'টো আৰু নাহে। ময়ে অকলে ভিডিঅ' বনাইছোঁ। সেইকাৰণে ভাবিছোঁ মই চেনেলটোৰ নাম চেঞ্জ কৰি দিওঁ নেকি, প্ৰাণ ব্লগ বা ভাৰতী আহি থাকে, ভাৰতী প্ৰাণ ব্লগ কিবা এটা এনেকৈ বনাই দিম। তো আপোনালোকে কি নাম দিলে ভাল হয় লিখিব কমেণ্টত। চেঞ্জ কৰিম নে নাই এইটো লিখিব। নকৰিলে এনেকৈ আপোনালোকে যদি কয় চেঞ্জ কৰিব নালাগে তো চেঞ্জ নকৰোঁ। তো আমি ব্লাড দিলোঁ যে ইয়াতে ফিডবেক দিব লাগে কেনেকৈ কি হৈছে। তো মই দেখিব লাগে, এই ৰাজে দেখিলে মই দেখিলোঁ, তো মই কৈ দিওঁ ফিডবেকটো। মই কেমেৰাত দি দিওঁ। তাৰমানে মাৰোৱাৰী হস্পিটেলৰ যোনটো ব্লাড ডনেটৰ আছে, তাতে আমি ব্লাড দি দিওঁ। আৰু ইয়াৰ নাৰ্ছ বাইদেউ যিবিলাক আছে চবৰ বিহেভিয়াৰবিলাক বহুত ভাল। আৰু লাষ্টত যিবিলাক দিলে গোল্লা, আৰু তাত মই বেছি ভাল পাইছোঁ। বাকী তাত খালি এটা জুচ দিয়ে, আৰু কেতিয়াবা কিছুমান ব্লাড বেংকত জুচো নিদিয়ে। তো ইয়াতে জুচ দিলে, মিঠাই দিলে, অলমষ্ট ভাল লাগিল খাই। তো এইটো 4 ষ্টাৰ দিলে। বাকী হস্পিটেল আৰু বেলেগ বেলেগ দি থাকিলে দেখা পাম বাৰু কি কৰা যায়। नो स्मोकिंग लगा ना। यस, আমি ব্লাড লৈ আহিলোঁ। এইটাত ব্লাড আছে। এতিয়া যাম প্ৰতীক্ষা হস্পিটেলত। প্ৰতীক্ষা হস্পিটেলত আমাৰ পেচেণ্ট আছে, ৰাজেশৰ বাইদেউ হয় আৰু মোৰ ভাতিজী হয়। বহুত ডাঙৰ মানুহ হৈ গ'লোঁ মই, খুৰা দাদু বি হৈ গ'লোঁ। মানে কি ক'ম আৰু, এই বয়সত দাড়ি ভালকৈ উঠাই নাই, চাৰিওফালে দাড়ি উঠাই নাই, ককা হৈ গ'লোঁ। আৰু দাদু ককা একে আৰু এইবিলাক চবেই বুজি পাব লাগে। তো ককা হৈ গ'লোঁ মই, খুৰা হৈ গ'লোঁ, মামা হৈ গ'লোঁ, দেউতা হ'ব বাকী আছে। বাকী চব হৈ, কোনোবাই কয় ব্লাড দিয়াৰ পিছত বহুত উইক হৈ যায়। মোৰ কোনো এনে ই নহয়, মই গমেই নাপাওঁ মই উইক হৈ আছোঁ নে কি। মই মানে নৰ্মেল আছোঁ আৰু এটা কথা। আৰু আপোনালোকেও ব্লাড দিব ভয় নকৰে, লাইফ ছেভ হ'ব। চ' ব্লাড দিব, লাইফ ছেভ কৰিব। তো বাকী ভিডিঅ' প্ৰতীক্ষা হস্পিটেলত গৈ অলপ চলপ কৰিম, পেচেণ্টটোক আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এতিয়া বলক গৈ থাকোঁ। আমি প্ৰতীক্ষা হস্পিটেলত পাই গ'লোঁ।
এতিয়া পেচেণ্টক লগ ধৰোঁ, তাৰপিছত দেখা যাব। পেচেণ্ট আমি ব্লাড দিয়া, তো প্ৰে কৰিছোঁ ভগৱানৰ ওচৰত তেওঁ ভাল হয় যে জল্দি, ছয় আমি ব্লাড দিছোঁ। তো আপোনালোকেও প্ৰে কৰিব যাতে পেচেণ্টজনক জল্দি ভাল পায়। থেংক ইউ। তো গাইজ আমি এতিয়া প্ৰতীক্ষাৰ পৰা আহিছোঁ আৰু মোৰ লগৰ মানে একলগত কাম কৰা বন্ধু এটাক লগ পালোঁ। ইয়াতে ফাৰ্মাচী হয়, আগত আমি একলগত আছিলোঁ জোৰত তিনিআলি। এয়া সঞ্জয় দা আৰু সঞ্জয় দা ফাৰ্মাচী ঘূৰি যাওঁ দেখা পাব। এইখনেই পূৰা হোৱাইট হৈ আছে। আমি মানে ডক্টৰৰ চেম্বাৰত বহি অলপ ডক্টৰৰ ফিল লৈ আছোঁ আৰু আমি যদি ডক্টৰ হ'লোঁ হয় কেনেকৈ হ'লোঁ। সঞ্জয় অলৰেডি ডক্টৰ হৈ আছে, আমি পেচেণ্ট হৈ আছোঁ। গাইজ এতিয়া আমি খাবলৈ আহিছোঁ আৰু প্ৰতীক্ষাৰ অপজিট এখন হোটেল আছে, তাতে কি পায় বা দেখা যাওক, খাই লওঁ। তাৰপিছত আমি ঘূৰিব যাম সাই বাবা মন্দিৰ, আৰু সাই বাবা মন্দিৰৰ পৰা ঘূৰি চুৰি আহোঁ। আজি আৰু দিনটো এনেকৈয়ে পাৰ কৰোঁ। এই টেংকিটো ফুল কৰি লওঁ, টেংকিটো তাৰপিছত দেখা যাব। তো আমি বহি আছোঁ, ৰেচপন্স বোলা বস্তুৱে নাই ইয়াত। পানী দে বুলি ক'লোঁ, পানীও নিদিয়ে। কমচে কম পানীটো খাব পাৰিলোঁ হয়। ভাতটো বাৰু পিছতে দে, আহি সুধিব লাগে দাদা কি লাগে। তো এনেকৈ আৰু যেনেকৈ হোটেলত সোমাব তেনেকৈ ৰেচপন্স পাব। আহি গ'ল, পানী অহা নাই তেওঁ। বাৰু দেখা যাওক। নিৰামিষ। তো গাইজ আমি লাঞ্চ কৰিলোঁ, মানে টেংকি ফুল কৰিলোঁ টেংকি। এতিয়া টেংকি ফুল কৰাৰ পিছত আমি গৈ আছোঁ সাই বাবা মন্দিৰত গৈ আছোঁ। খোজকাঢ়ি আছোঁ, হজমটো হ'ব লাগিব, হজম নহ'লেতো নহ'ব। তো গাইজ আমি খোজকাঢ়ি ভাত হজম হৈ গ'ল, ভাবিলোঁ ওচৰত আছে, ইমান খোজকাঢ়িলোঁ, আধা ঘণ্টাৰ পৰা খোজকাঢ়িয়ে আছোঁ আৰু সাই বাবা মন্দিৰ পোৱা নাই। এতিয়া আমি পিলপিলিত উঠিছোঁ, পিলপিলিত উঠি আমি গৈ আছোঁ সাই বাবা মন্দিৰত। তো ইয়াৰো এক্সপিৰিয়েঞ্চ লৈ লওঁ। অলপ পাণ খাইছোঁ দেই, পাণ খাইছোঁ, সেইকাৰণে মাতটো অলপ বহি লৈ বেয়া নাপাব। পিলপিলিত উঠিব তাই ভয় খায়, একবাৰ পৰি গৈছিলে। লখিমপুৰত গৈছিলে, পিলপিলিত উঠিছিলে। পিলপিলি মানে আমি বহুত জেগাত বেলেগ বেলেগ কয়, আমি ই ৰিক্সা কওঁ আৰু ইউটিউবত শুনিছিলোঁ পিলপিলি কোৱা, সেইকাৰণে মোৰ ভাল লাগিল পিলপিলি কৈ। তো ঘড়ীটো চাওক কেইটা বাজিছে। 4টা বাজা নাই আৰু 20 মিনিট আছে। 4টা বাজা নাই, বুঝি পাইছা? ৰাইট নাও আমি সাই বাবা মন্দিৰত আছোঁ, বহি আছোঁ আৰু পৰিৱেশ বহুত ভাল, একদম ঠাণ্ডা পৰিৱেশ, ভাল লাগে। বেক চাইডত পাহাৰ আছে আৰু মন্দিৰটো বাৰু দেখাম। তো এতিয়া মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ব্লাড দিব বিচাৰে তো মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যন বক্সত দি দিম, দিব কেতিয়াবা যদি দিব বিচাৰে। তো মোৰ এনেকৈ পেচেণ্ট থাকে। মই সাই বাবা মন্দিৰৰ ওচৰত থকা গাৰ্ডেন, তাতে ৱেটিং ৰুম, প্ৰণামী অফিচ, হাত ভৰি ধোৱা। ओम शांति नमः शिवाय। पानी मत वेस्ट करो। अरे माता जी हाँ। भाई तो बहुत सिंसियर दे। কাৰণ আপোনালোকে জানেই পানীৰ কিমান সমস্যা হৈ আছে এতিয়া। খোৱা পানী পামনে নাই তাৰো গেৰেণ্টি নাই, এটা সময় এনেকৈ আহি যাব। तो ब्लॉग
প্ৰসাদ ইয়াৰ পৰা ল'ব পাৰে আপোনালোকে। এই দাদাজন বহি আছে, ইয়াতে গিফ্ট চিফ্ট আছে, আহিব। এইটো ধূপ লৈ লো, ধূপ চুপ ল'বা নেকি? লোৱা। মন্দিৰৰ ভিতৰত বোলে ফটো লোৱা নিষেধ। কি হয় ধুনী মানে কি আমিতো এতিয়া গম নাপাওঁ। বেল বাবা হে, বেল বাবা। আমি মন্দিৰৰ বাহিৰে বাহিৰে ঘূৰি আছোঁ, ভিতৰত কেমেৰা এলাউড নাই বুলি ক'লে। তো চাওঁ, ভিতৰততো কেমেৰা এলাউড নাই যদি লৈ যাব ঠিক নহয়, লৈ গ'লে আৰু কিবা ক'ব। গাইজ আমি মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ, আহি ইয়াতে বহি আছোঁ আৰু চাইছে ৰাজেশে পূৰা ফ্লেট হৈ আছে, শুই আছে, পূৰা শুই আছে। তাৰমানে যোৱাকালি ৰাতি টোপনি কম হৈছে, তাক আকৌ ব্লাডো দিলে। তাৰমানে মই কৈছিলোঁ যে তই যদি টোপনি ক্ষতি হৈছে দিব নালাগে, কিন্তু উপায় নাই, মানুহ নাই ব্লাড দিয়াৰ, তাৰ ৰিলেটিভ লাগে, দিব লাগিব, কাজিন চিষ্টাৰ হয়, তো দিলে আৰু উপায় নাই। এতিয়া পূৰা ভাগৰ, টায়াৰ্ড হৈ আছে, শুই আছে। তো আমি অলপ বহিছোঁ ইয়াতে। মস্ত ডাঙৰ বিল্ডিং এটা বনাই আছে, মস্ত ডাঙৰ এটা বিল্ডিং বনাই আছে, তাকে চাই আছোঁ। আৰু সন্ধিয়াত ইয়াতে আৰতি হয় 5:30। পিছত ভোগ দিব, সেইটো খাবলৈ আমি ৰখি আছোঁ। আৰতিৰ পিছত ভোগ দিয়ে, সেইটো খাবৰ কাৰণে ৰখি আছোঁ। সানডে আৰু টিউজডে আৰু সানডে দিয়ে, আৰু আমি লাকিলি আজি সানডে ইয়াত আহি গ'লোঁ। তাৰমানে আমি ভোগ নোখোৱাকৈ নাযাওঁ, মানে 5:30 দিব, তাৰমানে আমি খায়েই যাম ভোগ। আৰু বাই মিষ্টেক আমি গম নাপাওঁ হা, খাই আহিলোঁ। 12 o'clockত মানে ইয়াতে আকৌ ভোগ দিয়ে, আমি গম নাপাওঁ, নহ'লে ইয়াতেই খাই দিলোঁ হয় ভোগ। আমি হোটেলত খাই আহিলোঁ, দেখা পাইছে, মানে দেখুওৱা নাই আৰু কৈছোঁ। হোটেলত খালোঁ, মোটামুটি ঠিকে আছিলে। আপোনালোকে জানে হোটেলৰ খোৱাবোৰ আৰু মন্দিৰৰ প্ৰসাদ ডিফাৰেঞ্চটো বহুত, অলপ নহয় বহুত ডিফাৰেঞ্চ। আৰু মন্দিৰৰ প্ৰসাদ বুলি কোৱাৰ লগে লগে, ভোগ বুলি কোৱাৰ লগে লগে মোৰ মানে মোৰো চবৰে, বিকজ মন্দিৰত যিবিলাক বনায় বহুত ভালকৈ বনায় সিহঁতে, আৰু ইমান ইয়াত মানে টেষ্টটো ক'ৰ পৰা আহে আই থিংক ভগৱানেই জানে, আৰু ভগৱানেই বনায় মানে, আৰু সেই ভোগটো খোৱা লাকো লাগে। তো আজি ফিল কৰিছে বহুত লাকি যে ভোগৰ চান্সটো পাম। সেইকাৰণে এতিয়া বাজিছে 3টা, আৰু আমি 5:30লৈকে, 3টা নাই 4টা বাজিলে, 3:21। তাৰমানে আমি কিমান সময় ৱেইট কৰিম বুজি পাইছোঁ আপোনালোকে। 3:21 পৰা আমি ৱেইট কৰিম 5:30লৈকে, তাৰপিছত ভোগ খায়ে ইয়াৰ পৰা ওলাম। কিন্তু সেইকাৰণে ৰাজেশে পূৰা আগত আপোনালোকে চাব পাৰে কি তাৰ অৱস্থা। আমি ভোগৰ কাৰণে ৱেইট কৰি আছোঁ। আপোনালোকে আহিব, সাই বাবা মন্দিৰ, VIP ৰোড, বৰবাৰীত আছে। আপুনি 6 মাইলৰ পৰা অলপ আগত আহি চাব, ৰাইট চাইডে এটা ৰাস্তা সোমাই গৈছে, যদি 6 মাইলৰ পৰা আহে পাম আকৌ। আৰু জানে মন্দিৰ অহাৰ পিছত ভোগটো নাখায়, আহা বুলি নালাগে, মানে ভোগ খোৱাৰ পিছত ইমান দিনলৈকে মনত থাকিব ভোগটোৰ টেষ্ট। খোৱাৰ পিছতো মনত, ভোগটো ইমান টেষ্ট আছিলে, বহুত দিন যাব। চ' আমি আজি ভোগটো খায়েই যাম। Alright. Okay.
এতিয়া ভাৰতীয়ে ধূপ জ্বলাব সন্ধিয়া হৈছে অলপ হাত ধুই এতিয়া চাকি জ্বলাব গাইজ আমি সাই বাবা মন্দিৰৰ পৰা আহি গ'লোঁ প্ৰসাদ লোৱা নহ'ল ভাবিছিলোঁ সন্ধিয়াৰ ভোগ খাই আহিম বাট এটা ইছ্যু এটা হৈ গ'ল সিহঁতৰ কাৰণে আমি দুটা বহি আছিলোঁ এটা চিটতে বহি আছিলোঁ আৰু কিন্তু তাইৰ মোবাইলত কিবা চাই আছিলে মই ফেচবুক চাই আছিলোঁ তো ওপৰৰ পৰা কোনোবা এজনে মানে ক'লে চিকিউৰিটি ক'লে যে আপোনালোকে এনেকৈ বহিব নোৱাৰে উঠিব লাগে তো আমি জাষ্ট বহি আমি নিজৰ কামত ব্যস্ত আছোঁ ন আমি ৰোমাঞ্চ কৰি আছোঁ তাত বহি না একো কৰি আছোঁ আৰু আমি বুজি পাওঁ ন এখন মন্দিৰ বুলি আৰু আমিতো বুৰ্বক নহয় যে আমি ইয়াতে আহি পাৰ্কৰ নিচিনা বহি টাইম পাছ কৰিম আমি জাষ্ট খালি প্ৰসাদৰ কাৰণে ৱেইট কৰি আছোঁ যে জাষ্ট ভোগটো খাম আৰু ওলাই আহিম আমি এনে সন্ধিয়া আৰতি চাই তো বহিব জেগা নাই ইমান টাইম ক'ত বহিম 1.5 ঘণ্টা ৱেইট কৰিব লাগিব বৰষুণো পৰি আছিলে আৰু পুৰা বৰষুণ পৰি আছে তো আমি অলপ এটা ছাইডত গেটৰ সন্মুখতে বহা এখন চিট আছে তাতে বহি আছোঁ ডিফাৰেঞ্চ বহিছোঁ আৰু ওচৰত মানুহো আছে ওচৰত আমাৰ ওচৰত আৰু এজন মানুহ বহি আছে তো 2-3টা মানুহ যে ভিতৰত কিতাপ পঢ়ি আছে মানে কিবা তেওঁলোকে দেখা পাই চিকিউৰিটিক মাতি গৈছে এই দুটাক ইয়াৰ পৰা আঁতৰাই দিয়া এনেকৈ ক'লে আমাক আঁতৰাই দিব লাগে তাৰমানে আমি সিহঁতৰ পৰিৱেশটো বেয়া কৰিছোঁ মানে এনেকৈ ভাবিছে সিহঁতে তো আমি জাষ্ট সেইটো হিচাপত বহা নাই আৰু আমি পাৰ্কত অহা নাইতো আমাৰ এইটো আছেতো আমাৰ এইটো আছে আমাৰ দিমাগ আছে আমি ফাল্টু কৰিব ইয়াত মন্দিৰত অহা নাছিলোঁ আৰু এটা কথা কি যিমান আমি ভক্ত হৈ যাওঁ যিমানে পণ্ডিত নহওঁ কিয় যিমানে পুৰোহিত নহওঁ কিন্তু এই মেমৰিটো যেতিয়ালৈকে আপুনি ভাল নকৰিব তেতিয়া আপুনি পণ্ডিত হ'ব নোৱাৰে আপুনি ভাল নহ'বতো কাৰণ আমাক লাইক ইনচাল্ট কৰা হৈছে আৰু তো আমি জাষ্ট এনেকৈ বহা নাছিলোঁ আমি ৰিয়েলি আমি কিয় তেনেকৈ বহিম মন্দিৰত আমাৰ এই দিমাগটো আছে নহয় আমি পঢ়া লিখা আমি মূৰ্খ নহয়তো আমি মন্দিৰৰ পাৰ্ক বহুত গুৱাহাটীত পাৰ্ক বহুত আছে আমি পাৰ্কত গৈ বহিব পাৰোঁ যদি আমি এই ৰোমাঞ্চ কৰিব তাত বহিছোঁ আমি সাই বাবা মন্দিৰত আমি ৰোমাঞ্চ কৰিব অহা নাই নহয় আৰু আপোনালোকে যোনে আমাক যদি ভিডিঅ'টো চাইছে যোনে আমাক এনেকৈ কৈছে তেওঁ মাথাত এইটো ঠিক কৰি ল'ব আপুনি যদি দিমাগ আছে তো এইটো ঠিক কৰি ল'ব আগত এইটো ঠিক কৰাৰ পিছত আপুনি ভক্ত হ'ব কাৰণ এনেকৈ মেমৰি আৰু ইমান মন্দিৰত গ'লোঁ আমি কি কয় গুৱাহাটীৰ ভিতৰত কোনো আজিলৈকে আমাক এনেকৈ কোৱা নাই কিন্তু সাই বাবা মন্দিৰত আহি এনেকৈ অপমান পালোঁ এনেকৈ লাগিছে বহুত অপমান কৰিছে সিহঁতে বিকজ আমি বহি আছিলোঁ
চবে কৰা নাই যোনে কৈছে মানে তিৰোতা তিনিজনী মাইকী মানুহ আহিছে তেওঁলোক কিতাপ হাতত আছে মানে কিবা গ্ৰন্থ পঢ়িব চাগে ভিতৰত গৈ আৰু তেওঁলোকে গেটত সোমাই যাওঁতে আমাক দেখা পালে বহি আছোঁ আৰু মই মোৰ মোবাইল টিপি আছিলোঁ মই ফেচবুকত ভিডিঅ' চাইছিলোঁ তাই ইউটিউবত ভিডিঅ' চাই আছে তেনেকৈ আমি ওচৰা ওচৰি বহিছোঁ আৰু ইমান দূৰ নাই এনেকৈ ডিফাৰেঞ্চ আছিলোঁ সোমাই যাওঁতে দেখা পালে আমি বহি থকা আৰু গৈ চিকিউৰিটিক লগাই দিলে সিহঁতক ইয়াৰ পৰা আঁতৰাই দিয়া আৰে আমি কি কৰিছোঁ আমি ইয়াতে ৱেইট কৰি আছোঁ প্ৰসাদ খাবৰ কাৰণে ভাই প্ৰসাদ খাবৰ কাৰণে সাই বাবাৰ প্ৰসাদ খাবৰ কাৰণে ইমান দূৰৰ পৰা লাচিত নগৰৰ পৰা ইয়াতে আহিছোঁ আমি কি ইয়াতে লাইন মাৰিব আহিছোঁ নেকি আৰু যদি আমি লাইন মাৰিব আহিছোঁ তো আমি পাৰ্ক নাই কি গুৱাহাটীত কিমান পাৰ্ক পৰি আছে আমি ইয়াতে সাই বাবা মন্দিৰত কি লাইন মাৰিব আহিম নেকি আমাক যে এনেকৈ ক'লে আঁতৰাই দিব আৰু যদি আপোনালোকে আজি মই মানে সঁচা কথা ক'লোঁ আৰু ইনচাল্ট কৰাটো বহুত মানে মই ইজিলি হাৰ্ট হৈ যাওঁ চ' আজি মই কাণত ধৰিছোঁ কেতিয়াও নহয় আৰু সাই বাবা মন্দিৰত আমি কেতিয়াও নোহোঁ যি যেনেকুৱা সাই বাবা মন্দিৰ হওক আৰে তুমি সাই বাবাৰ ভক্ত তুমি আগত চাই ল'ব লাগে ন চিটুৱেশ্যন আমি কিমান দূৰত আছোঁ আৰু আমি ইয়াতে লাইন মাৰিব যাম নেকি আমি অশিক্ষিত ল'ৰা নেকি আমি নাজানো নেকি আমি বহুত পাৰ্ক আছে আমি যদি লাইন মাৰিব যাওঁতে গুৱাহাটী বেলেগ পাৰ্কত গৈ বহিম ন আমি মন্দিৰত আহিম নেকি আৰু যোনে আমাক এইটো কথা কৈছে যদি আপুনি ভিডিঅ' চাইছে আপোনাৰ এই দিমাগটো আগত ঠিক কৰি লওক তাৰপিছত আপুনি ভক্ত হ'ব আৰু ভক্ত হ'বলৈ আপোনাৰ কোনো জ্ঞান নাই আপোনাৰ কোনো যোগ্যতা নাই আপুনি যদি এটা সাই বাবাৰ ভক্ত হ'ব কৈছে সাই বাবাৰ ভক্ত বহুত দেখিছোঁ কিন্তু আপোনাৰ নিচিনা দেখা নাই আপুনি যদি এনেকৈ ভাবিছে যে আমি ইয়াতে বহি টাইম পাছ কৰি আছোঁ লাইন মাৰিব আহিছোঁ তো আপোনাৰ দিমাগ নাই আৰু আপুনি কেতিয়াও আপুনি ভক্ত হ'ব নোৱাৰে আৰু এটা কথা মনত ৰাখিব আপোনাৰ এজ বহুতো হ'ল আপোনাৰ ঘৰত ছোৱালী আছে আপোনাৰ ঘৰত বোৱাৰী আছে কিন্তু আপুনি যে ক'ব পাৰিলে বহুত মানে বেয়া লাগিছে আপোনাৰ ঘৰতো ল'ৰা আছে না তো আপুনি যদি দেখা পাইছে ভিডিঅ'টো মোৰ তো আপুনি একবাৰ ভাবি চাব আৰু নেক্সট টাইম কাকোবাক এনেকৈ কওঁতে আগত ভাবি ল'ব আমি ইয়াতে লাইন মাৰিব অহা নাই আমি পঢ়া লিখা কৰা মানুহ আমি বুৰ্বক নহয়তো আমি আপোনাৰ যদি মাথাটো আছে আপুনি চেঞ্জ হৈ যাওক আৰু আপুনি ভক্ত নহয় আপুনি ভণ্ড ভক্ত কৰিব অহা নাই কোনো মই ভাবোঁ কোনো আমাৰ নিচিনা ইউথবিলাক আজি চেঞ্জ হৈছে আগৰ ইউথ নহয় আগত যিবিলাক ইউথ আছিলে এইবিলাক বেলেগ আছিলে এতিয়া ইউথবিলাকে গম পায় ইউটিউব আছে ফেচবুক আছে ছ'চিয়েল মিডিয়া ইউজ কৰি আছে না চবৰ এটা আছে চবৰ এইটো আছে দিমাগ আছে আজিকালি ইউথ যে আপোনালোকৰ নিচিনা ইউথ নাছিলে আপোনালোকে আগত ইউথ থাকোঁতে চাগে এনেকৈ আছিলে চ' এইকাৰণে এনেকৈ ক'ব পাৰিছে আমাৰ মাথা আছে আৰু আমি আজিৰ দিনত ডিজিটেল ৱৰ্ল্ডৰ ইউথ হয় আৰু আমি এইবিলাক বস্তু গম পাওঁ মন্দিৰৰ ভিতৰত গ'লোঁ এই তিৰোতাবিলাক মন্দিৰৰ ভিতৰত বহি আছিলে আৰু আমাৰ ফালে চাই দেখাই আছে মানে এই দুটা আছিলে আৰে ইয়াৰ কি ক'ম আৰু আপোনালোকে কোনটো জগতত জীয়াই আছে কওকচোন কোনটো জগতত কমন চেন্স নাই আপোনালোকৰ মই আপোনালোকৰ পৰা বহুতো সৰু আমি বহুতেই সৰু কিন্তু আপোনালোকক আমি কৈ আছোঁ যে আপোনালোকৰ ভক্ত হ'বলৈ কি লাগে প্ৰথমে শিকি ল'ব আৰু সাই বাবা কি ধৰণৰ আছে তেওঁ চৰিত্ৰটো কেনেকৈ আছে আপোনালোকে নজনাকৈতো ভক্ত হোৱা নাই এইটো জানি ল'ব তেওঁ কি ধৰণৰ আছে আৰু আপোনালোকে কি ধৰণৰ মিলাইছে আমি সাই বাবাক সন্মান কৰোঁ মানে আমি তেওঁৰ ভক্ত হয় আমি ভিডিঅ'বিলাক চাওঁ সাই বাবাৰ বহুত ভাল লাগে এইকাৰণে আমি সাই বাবা মন্দিৰত আহিছিলোঁ আমি আহিছিলোঁ 4টাত আমি গম নাপাওঁ তো 5:30 মানে আৰতি হয় তো আমি ভাবিছিলোঁ ইউট কৰিলোঁ 2:30 বজাত আহিছিলোঁ আমি 5:30লৈকে ৱেইট কৰিছোঁ কিন্তু লাষ্ট মোমেণ্টত বহুত বেয়া লাগিছে বহুত বুলি কোৱাৰ মানুহটো বুজি পাইছে না বহুত তো এই আছিলে ক'ব লগা ক'বাৰ লগত মোৰ কোনো প্ৰব্লেম নাই কিন্তু এই ভণ্ড ভক্ত যিটো লগ পালোঁ বহুত বেয়া লাগিছে এনেকৈ ভক্ত যাতে নেক্সট বাৰ নকৰিব জানে অতি ভক্ত চোৰৰ লক্ষণ ভগৱান আছে আৰু আপুনি এই হৃদয়খনত লেতেৰা কৰি ৰাখে নহয় একো লাভ নাই এই নাম কীৰ্তন কৰিয়ে আকৌ পাপে আপুনি ইনকাম কৰিব পুণ্য নকমায় বা পুণ্যৰ ভাগটো খাতাত নবঢ়ায় আপুনি পাপহে বঢ়াব চাব আজি আমাক যেনেকৈ হাৰ্ট কৰিছে নহয় আপুনি ছেইম হাৰ্টটো আপুনিও পাব তো এইটোৱে আছিলে নহ'ল আজি আমাৰ প্ৰসাদ খোৱা নহ'ল আৰু ভগৱান মন্দিৰৰ প্ৰসাদ বুলি আমি ডমিন'জৰ প্ৰসাদে খাম তাইৰ মন বেয়া হৈ আছে চ' বলক চাওক আমাৰ প্ৰসাদ আহি গ'ল ডমিন'জৰ প্ৰসাদ আহি গ'ল এইটো কোক আহি গ'ল ত' লেটছ গ' টু ষ্টাৰ্ট ভিডিঅ' বনোৱাৰ ইচ্ছা যায় তো ছাবস্ক্ৰাইব কৰি দিব এই বুলি ষ্টিল দেন টাটা বাই বাই চাইনিং অফ কিবা ক'বা নেকি